এয়া দেখিছে পেকিং কৰি আছোঁ, ক'ত যাম আপোনালোকে ভিডিঅ'টো চালে গম পাব, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। মাইকী পঠাইছে নেমু আৰু ঘৰত লগা কোমোৰা, লৈ যাওক। আছিলে ঘৰত লগা কল, মালভোগ কল, গতিকে মেডিচিন দিয়া যিহেতু খাই ভাল পাব। কলিবোৰ চাওকচোন, গৰমত মানে কেঁচাতে আনিছিলোঁ, কিন্তু গৰমত হওঁতে পকি গৈছে আৰু লেৰেকি গৈছে। সেইটো কলকেইটা যিহেতু ঘৰৰ মানে মেডিচিন দিয়া, সেইকাৰণে লৈ যাওঁ বুলি ভাবিছোঁ। কেনেকৈ ভাবিছোঁ তাকে তাৰপিছতে ওলাই কৰি ল'লোঁ আৰু ভিডিঅ'টো যোৱাকালিৰ আছিলে দেই, ভিডিঅ'টো আপলোড কৰা দেৰি হৈছে। ওলাই কৰি লৈ গাড়ীত একে লাষ্টৰ ছিটতহে বহিব পালোঁ, কাৰণ গাড়ী খুব কম আছিলে সেইদিনাখন। আবেলিৰ সময়ত বাহিৰৰ দৃশ্যটো চাওক, কিবা সুন্দৰ দৃশ্য, সেইকাৰণে ভিডিঅ' ক্লিপ এটা ৰাখি থ'লোঁ। এয়া আহি সন্ধিয়া ৰুম পালোঁহি, আহি পোৱা অলপ দেৰিয়ে হৈছে। আহি দেখি মতা মানুহৰ থকা ৰুম যে, মানে কাপোৰবোৰ মেলিবলৈ অলপ অসুবিধা হৈছে, আৰু দিনটো তেওঁ যিহেতু নাথাকে ৰুমত, গতিকে ভিতৰতে মেলি থয়। আৰু এইপিনে চাওকচোন, কিটচেনটো খুব সৰু, মানে এজন মানুহ যেনে তেনে সোমাব পৰা এটা মানে জেগা আছে। আৰু বিচনাৰ ব্যৱস্থা তেওঁ এতিয়ালৈকে কৰা নাই, যিহেতু বেছি দিন হোৱা নাই ৰুমত যোৱা। ৰুমত অলপ টাইম ৰেষ্ট কৰিলোঁ আমি, সন্ধিয়াৰ সময়ত দুইজনে ওলাই গ'লোঁ। আৰু ওলাই গৈয়ে দেখিছেনে শনি পূজা আছিলে, আৰু আমাৰ ভোক মানে য'তে ত'তে থাকি ভগৱানৰ আশীৰ্বাদ আছে যে, গতিকে আমি ভোগ খাই কৰি মই চেণ্ডেল এযোৰ চালোঁ। চেণ্ডেলযোৰ চাই মানে এনেকুৱা লাগিছে মই অধিক মাছত বগলীকণা হোৱা দি হ'লোঁ, কোনযোৰ ল'ম কোনযোৰ নল'ম, পিছত গৈ লাষ্টত এযোৰ ল'লোঁগৈ। লৈ কৰি তাতে ফেঞ্চিতে অলপ টাইম ঘূৰিলোঁ, কাপোৰ কানি চালোঁ। ফুচকা খাই মেলি গৈ ওচৰতে পাপৰ চাট আছিলে, পাপৰ চাট অৰ্ডাৰ দিলোঁ। আৰু ইয়াত এটা ফ্লেভাৰ দিছে, কি বিলাহী ফ্লেভাৰটো। আগত সেইটো বিলাহী ফ্লেভাৰ দি খোৱা নাছিলোঁ, পাপৰ চাটটো খাইছোঁ, এইটো ফ্লেভাৰ দি খোৱা নাছিলোঁ, খাই খুব ভাল লাগিছিলে। এখন প্লেটে লৈছিলোঁ, দুইজনে মিলাই কৰি তাতে খালোঁ। খাই মেলি কৰি আমি আকৌ ৰুমলৈ ৰিটাৰ্ণ হ'লোঁ। ৰুমলৈ ৰিটাৰ্ণ হওঁতে ব্ৰহ্মপুত্ৰৰ পাৰতে অলপ টাইম ৰখিলোঁ, অভাৰব্ৰিজৰ ওপৰতে। তাত বহুত মানুহ ৰখি থাকে আৰু ভাল লাগে, ধুনীয়াকৈ ভিউটো, ৰাতিৰ ভিউটো চালোঁ। তাত অলপ টাইম ৰখি পেলাই আমি ৰুমলৈ ৰিটাৰ্ণ হ'লোঁ। আহি পাকঘৰত বস্তু বিচৰা লাগি গ'লোঁ, কাৰণ এইকেইদিন মই বনোৱা নাই, তেওঁ বনাই আছে। আৰু ৰাতিৰ সাঁজ অতি চিম্পুলকৈ বনালোঁ, কাৰণ বাহিৰত কিবাকিনি খাই আহিছোঁ, ভোক তেনেকৈ নাই। তেনেহ'লে আজিলৈ ইমানেই আছিলে।